বাংলাদেশ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ, কিন্তু ই আগতে ভাৰতৰে এক অবিচ্ছেদ্য অংগ আছিল। 1947 চনত ভাৰত বিভাজনৰ সময়ত পাকিস্তানৰ পূৰ্ব অংশ পূৰ্ব পাকিস্তান হিচাপে বাংলাদেশৰ সীমা নিৰ্ধাৰিত হয়। পূৰ্ব আৰু পশ্চিম পাকিস্তানৰ মধ্যৱৰ্তী দূৰত্ব আছিল প্ৰায় 1600 কিলোমিটাৰ। দুই পাকিস্তানৰ মানুহৰ ধৰ্ম একেটা হ'লেও জাতিগত আৰু ভাষাগত ব্যৱধান আছিল বহুত। তাতে পশ্চিম পাকিস্তানত অৱস্থিত চৰকাৰৰ অৱহেলাৰ ফলস্বৰূপে এই ব্যৱধান বেছি প্ৰকট হৈ উঠে। ইয়াৰে চূড়ান্ত পৰিণতি হিচাপে 1971 চনত ভাৰতবৰ্ষৰ সমৰ্থনত এটা ৰক্তক্ষয়ী যুদ্ধৰ মাধ্যমেৰে স্বাধীন ৰাষ্ট্ৰ হিচাপে বাংলাদেশৰ অভ্যুত্থান হয়। বাংলাদেশক পাকিস্তানৰ পৰা স্বাধীনতা দিয়াৰ ক্ষেত্ৰত 1.5 নিযুতৰো অধিক লোকে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। 1971 চনৰ 26 মাৰ্চত বাংলাদেশে স্বাধীনতা ঘোষণা কৰে, যিটো 1971 চনৰ 16 ডিচেম্বৰত হৈছিল। বাংলাদেশে 1972 চনৰ 4 নৱেম্বৰত ইয়াৰ সংবিধান গ্ৰহণ কৰিছিল। ক্ষেত্ৰফলৰ ফালৰ পৰা যদিও সৰু, জনসংখ্যাৰ ক্ষেত্ৰত ই বিশ্বৰ দেশবোৰৰ ভিতৰত 8ম স্থানত আছে, যিটো এটা অতি গুৰুতৰ বিষয়। বাংলাদেশত প্ৰতি বৰ্গ কিলোমিটাৰত গড় জনসংখ্যা 3000 জন। বাংলাদেশৰ চৰকাৰী নাম হৈছে পিপলছ ৰিপাব্লিক অৱ বাংলাদেশ আৰু ই হৈছে বংগোপসাগৰৰ পাৰত। বাংলাদেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী হৈছে শ্বেখ হাছিনা আৰু আব্দুল হামিদ হৈছে বাংলাদেশৰ ৰাষ্ট্ৰপতি। বাংলাদেশৰ ৰাজধানী ঢাকা আৰু ই হৈছে বিশ্বৰ 10ম বৃহত্তম চহৰ। ঢাকা এসময়ত দক্ষিণ এছিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। চহৰখনক মছজিদৰ চহৰ বুলিও কোৱা হয়। ক্ৰীড়াৰ ক্ষেত্ৰত বাংলাদেশৰ আটাইতকৈ জনপ্ৰিয় খেল হৈছে ক্ৰিকেট, আনহাতে বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল হৈছে কাবাডী। বাংলাদেশৰ জনসংখ্যাৰ 80% কৃষক, যি কৃষিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু বাংলাদেশে কাপোৰৰ ৰপ্তানিৰ পৰা সৰ্বাধিক উপাৰ্জন কৰে। কঁঠাল হৈছে বাংলাদেশৰ ৰাষ্ট্ৰীয় ফল। ৰয়েল বেংগল টাইগাৰ বাংলাদেশৰ ৰাষ্ট্ৰীয় প্ৰাণী আৰু লিলি বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল। বাংলাদেশৰ জাতীয় সংগীত গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছে। গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে বিশ্বৰ একমাত্ৰ ব্যক্তি যাৰ ৰচনাত ক্ৰমান্বয়ে একাধিক দেশ, ভাৰত আৰু বাংলাদেশত ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা পাইছে। বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাত দুটা ৰং সেউজীয়া আৰু ৰঙা ব্যৱহাৰ কৰা হয়, য'ত সেউজীয়া হৈছে সমৃদ্ধিৰ আৰু প্ৰগতিৰ প্ৰতীক। একেদৰে ৰঙা হৈছে বাংলাদেশৰ মুক্তিৰ যুঁজত প্ৰাণ আহুতি দিয়া যুঁজাৰুসকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। বাংলাদেশৰ আটাইতকৈ পুৰণি চহৰ হৈছে মহাস্থানগড়। প্ৰথমতে এই চহৰখনত মানুহে সংগঠিত হৈ বসতি স্থাপন কৰিছিল। সুন্দৰবন হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ চিৰসেউজ অৰণ্য। সুন্দৰবনৰ 40% ভাৰতৰ আছে আৰু বাকী 60% বাংলাদেশত আছে। সুন্দৰবনক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে, যাক সুন্দৰী গছৰ নামেৰে নামকৰণ কৰা হৈছে। ৰয়েল বেংগল টাইগাৰ সুন্দৰবনত বাস কৰে। বাংলাদেশত 2000তকৈও অধিক আলোচনী আৰু বাতৰি কাকত প্ৰকাশিত হয়। আনহাতে গড় হিচাপত বাংলাদেশত নিৰন্তৰ আলোচনী আৰু বাতৰি কাকত পঢ়ুৱাৰ সংখ্যা মাত্ৰ 15%। বাংলাদেশৰ প্ৰধান ধৰ্ম হৈছে ইছলাম ধৰ্ম, যাৰ জনসংখ্যা 88.3%। হিন্দু জনসংখ্যা হৈছে 10.5% আৰু কিছুমান ক্ষুদ্ৰ সংখ্যালঘু খ্ৰীষ্টান, বুদ্ধ ইত্যাদি 1%তকৈও কম।